Happy rice. Happy guys. Happy Raksha Bandhan. আমি এতিয়া ৰাখি আনিব যাই আছে। কাউবলিৰ লগত কালি মানে ৰাখি আনা নহ'ল, আজিহে আমি যাম। ওপৰৰ কিনকিনিয়া বৰষুণ পেলাই আছে। ৰাখি বন্ধন চেচ এতিয়া মত একটা ৰাখি বন্ধন চেচ এতিয়া পইচা লাগিব। মত একটা কাও নাই। আজি বডি বিল্ডাৰৰ পৰা পইচা লাগিব আমাক। আৰু এইফালে মই ৰাখি চাকি ধুনীয়াকৈ কিনি ল'লোঁ। এতিয়া যাই আছোঁ আমি মিঠাই ল'ব ৰাইচ। ডাইৰেক্ট ঘৰ আহি পাই মই ৰাখীৰ থালখন ধুনীয়াকৈ সজাই ল'লোঁ। চাওকচোন কেনেকুৱা লাগিছে। সময়বোৰ ইমান জল্দি পাৰ হৈ গৈছে, ভাবিলে খুব বেছি বেয়া লাগে। কাৰণ সিহঁতক সেইদিনালৈকে আমি খোজ কাঢ়িব শিকাইছিলোঁ হাতত ধৰি, আৰু আজি সিহঁতে আমাক চম্ভালিব পৰা হ'ল, আমাৰ দায়িত্ববোৰ মূৰ পাতি ল'ব পৰা হ'ল। ইফালে মই সিহঁতক ৰাখি পিন্ধাই ল'লোঁ, আৰু আমাৰ ডুবিয়ে পূৰা একদম খেলি আছে আমাৰ মেণ্ডিৰ লগত। চাওকচোন তাৰ উৎপাতবোৰ। আৰু এইখিনি ইনকাম হ'ল দুটাৰ। আৰু এইফালে বা আৰু আমাৰ কাষৰে ভাইটি দুজন আছে, টিকলে তাহাঁতক পিন্ধাব গ'লে এই দুজন। ইহঁতক পিছৰ পৰা কেঁচুৱাৰ পৰা মই পিন্ধাইছোঁ দেই। শেষত সকলোকে ৰাখি বন্ধনৰ বহুত বেছি শুভেচ্ছা আৰু মৰম যাচিলোঁ। বাই।